আরে সাম সাইজটো সাম গালি দিছি চুপচাপ আহি সোমাইছে দেখছা গাইজ গুড মৰ্ণিং তো আজি ৰাতিপুৱা নহয় বাৰু 7:15 মানত ফোন কৰিছে মোক এজনী ফ্ৰেণ্ডে তাই ক'তো নাযায় হা আৰু তাই ন বেছি দূৰো জেগাতো নাযায় অকল গণেশগুৰিৰ ভিতৰতে ঘূৰিব যি জেগা ঘূৰিলে তাই অকল গণেশগুৰিৰ ভিতৰতে ঘূৰে তাই যেতিয়াবা তাইক ফোন কৰিছে আৰু কৈছে যে আমি অলপ ফুৰিব যাওঁ ব'ল মই বোলো ক'ত যাবি তো প্লেনিংটো আমাৰ আগদিনা ৰাতি হৈ গৈছে বাৰু তো কোন যাব সেইটো আমাৰ চিয়'ৰ হোৱা নাছিলে তাই মোক সুধিলে যাবিনে মই বোলো মই ঠিক আছোঁ ৰেডি আছোঁ বাকীকেইটা সুধি লওঁ তাই মোক ফোন কৰি ক'বি তাই ক'লে যে ৰ হিমাংশুক ফোন কৰি সুধি লওঁ তই লাইনতে থাক মই বোলো ঠিক আছে মই লাইনত আছোঁ তাৰপিছত হোল্ড কৰি থৈ দিছে তাৰপাছত যেতিয়া হোল্ডটো কাটি ফেলে মোক যেতিয়া ৰিচিভ মানে আকৌ সেই কৰিছে লৈছে আৰু তাই কি কয় হেল্ল' মই বোলো ক তাই কৈছে পাহৰিয়ে গ'লোঁ যা তোক কনফাৰেঞ্চত ল'ব সি যাব দে বোলে মই ঠিকেই আছে ৰাতিপুৱাই এইগিলাখানে কথা তই তাতকৈ মোৰ ফোনটো কাটি পেলাই তাক সুধি পেলাই মোক যদি জনাই দিলি হৈ গ'লে হয় বাৰু যি কি নহওক এতিয়া আমি কোন যাম মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই থাকিম আপোনালোকে চাই থাকিব এতিয়া মই ৰেডি হৈ লওঁ তাহাঁতক লগ পাই উঠি ভিডিঅ'টো কণ্টিনিউ কৰিম গাইজ তো ক্লাবত মই ৰিক্সাত উঠিলোঁ আৰু অকল মই এটা চিট ৰাখি থৈ দিছোঁ মোৰ লগৰ কাৰণে তাই হেৰিয়াৰ পৰা উঠিব তাইক লৈ উঠি পেলাই আমি গণেশগুৰি বাকীকেইজন লগ হ'ম তাৰপিছত গৰমত বেছিৰি আহিছে ছাতি লৈ পেলাই বাহ তোৰ কাৰণে স্পেচিয়েল চিট ৰাখি থৈ দিছোঁ হায় হায় ইতনা সুকুন এইটোতো লৈছিলোঁ আধাতে এইটোকো ল'লোঁ আৰু আমি তিনিটা গৈ আছোঁ আমি তিনিটা বাকীবোৰ চব বিজি পঢ়াকো একচুৱেলি নহয় নাহে আৰু আছে আৰু পাৰ্চনেল কাম আছে এনেই কিন্তু বেকাৰ মানুহ কিন্তু এতিয়া আমি লগ ধৰিছোঁ কাৰণে মানে কোনো নাই আৰু ন পৰি আৰু আমি তাতে গৈ কি ভিডিঅ' বনাম কচোন ইয়াৰ দ্বাৰা এতিয়া প্ৰমাণ যে আমি তিনিটা বেকাৰ য়েছ আমি তিনিটা বেকাৰ আৰু আমাৰ লগত আজি হিমাংশু ইয়াৰ নাম হিমাংশু দে ক'ত গুচি গৈ হিমাংশুৰ এটা ভিডিঅ' বনাব মানে ভিডিঅ'টো কি নাম হয় আমি পিছত কম পিছত এতিয়া আমি জেগাটো চাই লওঁ তাৰপিছতে তাতে যাই কণ্টিনিউ কৰিম গাইজ আমি আহিলোঁ বাছৰ পৰা নামি আৰু তাতে ধৰ্ণা হৈ আছে তো কিহৰ ধৰ্ণা হৈ আছে গম নাপাওঁ বাৰু তো আমি আহিলোঁ ক'ত মই দেখাই দি আছোঁ সেই চাওক আমি আহিছোঁ দীঘলী পুখুৰী আমাৰ পৰি বাইদেউক মই টিকেট কাটিবলৈ লগাই দিছোঁ তো আমি টিকেট কাটিলোঁ কাটি পেলাই এতিয়া আমি ভিতৰলৈ আহিছোঁ এতিয়া ধুনীয়া ঠাণ্ডা বতাহ দি আছে আমি এতিয়া এনজয় কৰিম ফুলটো এনজয় ঠিকছে ফটো উঠিম টেকটেকীয়া ৰ'দত নে কি খবৰে তাতে হিমাংশু পাগলা হৈ গৈছে গৰমত আমি ছাতি আনিছোঁ কিন্তু তথাপিও তাক ওলাই নিদিওঁ আজি চবেই ক'লা হ'ব আমি ইয়াতে कैसा लगा मेरा मजाक আৰু এইটো আহিকে জুল্লা আৰম্ভ কৰিলে 8 বছৰৰ কাৰণে ৰাওটো মাৰবই 21 বছৰীয়া চলি গৈছোঁ ওজন নাই বাৰু তাৰ পিছৰ কথা তো আমি অকণমান ইয়াতে এনজয় কৰোঁ আৰু বাকী দেখাই যাই থাকিম ইয়াতে কি আছে আৰু ফাৰ্ষ্ট টাইম আহিছোঁ মই ইয়াতে তই ফাৰ্ষ্ট টাইম আহিছা ন আজি নাই সেকেন্ড টাইম তই আগতে কাৰ লগত আহিছা এই আহিছিলোঁ এইটো চাইডে সোমাইছিলোঁ এবাৰ এয়া জয়ন্ত আছিল তনু আছিল জয়ন্ত আহিছিল তনু আহিছিল বোলে এই হেৰি টাইমত আমি গালি চালি খাই দে দেখিছা চুপচাপ তাই ভাবিছে আমি ভিডিঅ' বনোৱা ধানতে পাত্তা নিদিম সিফালে মই গালি দিছি চুপচাপ আহি সোমাইছে দেখিছা দে কি কৈছিল দেখিছা ইহঁতে বোলে আহিছে একদিন তাই সি তনু জয়ন্ত আৰু আমাক হ'লে কোৱা নাই দেখিছা ফটো দেখিছিলোঁ তো যি হওক বাৰু এতিয়া আমি ইয়াৰ অলপমান মনোৰম দৃশ্যবিলাক কি কৰোঁ উপভোগ কৰোঁ আৰু বাকীখিনি আমি লাহে দেখুৱাই দিম তেতিয়াৰ পৰা বহুত লেকচাৰ বাজি কৰিলোঁ এতিয়া টাইম হৈ গ'ল ভিতৰলৈকে গৈ পেলাই চোৱাৰ কেনেকুৱা হয় কি হয় আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু মাজে অকণ ভুল হ'ব পাৰে হা মোমাই তামোল মই বেয়া পোৱা বস্তু
তো গাইজ এইখন হৈছে দীঘলী পুখুৰী আৰু ইয়াতে টিকেটৰ দামো বেছি নহয় পাৰ পাৰ্চন আপোনাৰ 10 টকাকৈ লয় তো আপোনালোকে আহিব সোনকালে আহিব 10টামান বজাতে পোৱাকৈ আহিব পাৰে যিহেতু গৰম দিন যদি দেৰিকৈ আহা ন গৰমটো বেছি পাব সেইটো কাৰণে কৈছোঁ আৰু বহুত দিনৰ পৰা ইয়াতে মোৰ অহা মন আছিলে তো আজি আমি আহিলোঁ লগৰকেইজনী নহয় আমাৰ লগত এজন ল'ৰাও আছে ভুল হৈ গ'ল কওঁতে ক্ষমা কৰিব তো আমি দুজনী আহিলোঁ আৰু হিমাংশু আহিলে বাকী কেইজন নাই তো গাইজ হিষ্ট্ৰীৰ কথা মই ইমান নাজানো কিন্তু মই ক'ৰবাত পঢ়িছিলোঁ যে প্ৰাগজ্যোতিষপুৰত ভগদত্ত বুলি এজন ৰজা আছিলে তেওঁ এজন জীয়েক আছিলে দীঘলী নামৰ তো দীঘলীৰ নামতে এই পুখুৰীটো খন্দা হৈছিলে আৰু সেই ইয়াৰ নাম দীঘলী পুখুৰী ৰখা হৈছে যদি মোৰ কওঁতে ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব আৰু যদি কোনোবাই বেছি ভালকৈ জানে দেন কমেণ্ট বক্সত প্লিজ জনাই দিব ইয়াৰ হিষ্ট্ৰীটো কি হয় আৰু ইয়াতে আই থিংক ৰাতি সৌন্দৰ্যটো বেছি ধুনীয়া হ'ব যেন মোৰ লাগিছে কাৰণ ছাইডত ইয়াতে লাইট লগাব পৰা ছিষ্টেমটো আছে তো আপোনালোকে আহিলে সন্ধিয়া সময়ত আহিব তো ইয়াৰে সৌন্দৰ্য উপভোগ কৰিব পাৰিব আপোনালোকে যদি মন কৰে ইয়াতে আপোনালোকে ব'টিঙো কৰিব পাৰিব আপোনালোকক লৈ যাব তাৰমানে সিহঁতে এইটো আপোনাৰ হৈছে যে টিকেট কাউণ্টাৰটো আৰু টিকেট কাটি ল'ব লাগিব তো ইয়াতেতো আপোনালোকে টিকেট কাটিব পাৰিব আৰু ইফালে ন যোৱা ৰাস্তা নাই এইখিনি আপোনাৰ ইয়াতে লাষ্ট তো সিফালে আপোনাৰ বাহিৰত যোৱা ৰাস্তা ওলাই যাব লাগে আৰু ইফালে একো নাই আৰু এইখিনি আপোনাৰ লাষ্ট মই ভাবিছিলোঁ তাতে যাব পাৰি ইফালৰ পৰা কিন্তু নোৱাৰি এইখন বোলে আপোনাৰ বেলেগ এখন পাৰ্কহে হয় তো গাইজ মই এইটো পাৰৰ পৰা সেইখিনি দেখাই দিলোঁ সেইটো পাৰে তো আপোনালোকে নিজে আহিব গোটেইখিনি ঘূৰিব কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত জনাই দিব মই যদি গোটেইখিনি দেখাই দিওঁ আপোনালোকে কি চাব নহয় জানো কথাটো ৰাইজ গৰমত অৱস্থা কওক কইলা ফাটাফাটি তামাম ফটো উঠিলোঁ এইটো আমাৰ কেমেৰামেন আছিলে ই বহুত ধুনীয়া ধুনীয়া ফটো উঠাইছে কিন্তু তাক আমি ভাল ফটো উঠাইছিলোঁ আমি নাজানো ये बड़ी अच्छी बात कही आप সি ছেটিছফাই হৈছে আৰু এইটো জানো এইটো আৰু ক'বই নালাগে বাৰ বাৰ যাওঁ বুলি কৈ চাওক আকৌ দিছে বেগটো লাজ নোহোৱাটো আৰু ফটো উঠিব বোলে তাই উঠক দিয়ক আৰু 3 মাহৰ মূৰত ওলাইছে বোলে বেছি ঘৰৰ इस बेचारे का कोई कसूर नहीं তো তাই ফটো উঠাওক ই ফটোগ্ৰাফি কৰি আছে তো আমি এতিয়া লাহে ধীৰে ইয়াৰ পৰা ওলাওঁ আৰু বহুত গৰম লাগিছে এতিয়া আমি কলেজ যাব আছে কলেজত কিবা কাম আছে তুমি কৰি লওঁ আৰু তাতে আমাৰ বন্ধু কেইজনমান ৰখি আছে সিহঁতকো মই দেখাই দিম মই ষ্টিং লৈছোঁ নোখোৱা মানটো ষ্টিং লৈছোঁ ই স্প্ৰাইট লৈছে কি খাব লাগে আৰে চাওক চাইজটো চাওক চাই চাব তাই বাৰু খালে আমি ক'ত যাই আছোঁ এতিয়া পাছত থ'ব লাগিব এই বটল জিকি আছে পিছত সমানে আছে খোজকাঢ়ি যাব লাগিব ইমান দূৰ চাইজটো এইটো বাছ হয়নে খোৱাটো লছ লাভ চাই নহয় এইটো কম আছে এইটো বেছি আছে সেইটো যদি এইটো কম থাকে তেতিয়াহ'লে সেইটো ল'লে বেছি ভাল 1 hour later. তো গাইজ যি কৰিছে আমাৰ কলেজ আমি ওলাই যোৱাৰ পিছত বহুত ধুনীয়া বনাই দিছে সেইটো পিছৰ কথা আৰু এইজন আছিলে আমাৰ ফ্ৰেণ্ডজনী যিজনী আমাৰ লগত নগ'ল মই যে কৈছিলোঁ লগ পাম বুলি এইটো একদম কালবা মালবা আহি গৈছে अरे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा तौबा তাতে আৰু হেলমেট লৈ থকাটো হৈছে জয়ন্ত যিটো ইও নগ'ল আমাৰ লগত সেই চিবিলাক বাকীবোৰ য়েছ আৰু আমি আহিছোঁ আমাৰ চাৰ্টিফিকেট ল'ব এটা অফিচ ৰুমত এটা কথা কচোন আমি যোনখন কলেজত থাকোঁ উন্নতি কেতিয়াও নহয় ন কেতিয়াও নহয় আমি ওলোৱাৰ পিছতে এখন চেলজন হেৰি বনাইছে এখনো নহ'ল আমি যোৱাৰ পিছত চব ঠিক হৈ যায় আমি থকা জেগা কেতিয়াও উন্নতি নহয় এই প্ৰমাণ আমাৰ কপালত নাই साला ये दुख का खत्म नहीं होता बे বৰ্তমান বাথৰুম আহিছোঁ বাথৰুম আহি পেলাই কণ্টিনিউ কৰিছোঁ समझ रहे हो চাওক গাইজ নৰ্মেল পানীও নাখায় একদম পুৰা ঠাণ্ডা পানী লাগে তাইক খা খা আৰু তাই কি কৰিছে জানে নাই নৰ্মেল পানী পেলাই ঠাণ্ডা পানী ভৰাব ধৰিছে গাইজ এই আপোনালোকে চাব পাৰিব এইবোৰ হৈছে নতুন ষ্টুডেণ্ট এডমিশ্যন কৰিব আহিছে সেইবোৰ নতুন ষ্টুডেণ্ট আৰু আমি হৈছোঁ এখন কলেজৰ পুৰণা ষ্টুডেণ্ট আৰু সেইটো বিল্ডিং নতুনকৈ বনাই আছে কিবা হ'ব নাজানো আমি গম নাপাওঁ আমি এতিয়া ঘৰৰ কাৰণে ওলাওঁ আৰু বাকীকেইটা তলত আছে বাকী দুটা সিহঁতক লগ কৰি একেলগে আমি ঘৰ ওলাওঁ আৰু এই গাইজ তো বাই বাই আমি যাওঁ এতিয়া চবে ঘৰা ঘৰি নে কি কয় কামটো হ'ল সুনীতা মেমক বহুত বহুত ধন্যবাদ
আমি আহিছিলোঁ কলেজত ফৰ্ম নিবৰ কাৰণে ফৰ্ম দিব আহিছিলোঁ নে নহয় চাৰ্টিফিকেট দিব আহিছিলোঁ ফৰ্ম ফিল আপ কৰিলোঁ ন লাষ্টত আমি চাৰ্টিফিকেট ল'ব আহিছিলোঁ মানে তো চাৰ্টিফিকেটখন আমাক দিয়া নাছিলে আজি আৰ্টছক দিয়া নহ'ব বুলি কৈছিলে কমাৰ্চক দিছে তো বেকাৰ বহি আছিলোঁ আমি এইটো বেটি ঘৰে যাওঁ পাহৰি আছিল তাৰপাছতে ইহঁত দুটাক ওপৰৰ পৰা মাতি লৈ আহিছোঁ ফটো উঠিম বুলি তাত কিবা কাৰণত সুনিতাই আমি বাহিৰত দেখা পালে পাই পেলাই ক'লে এটা কাম আছিলে তাৰপিছতে ক'লোঁ আমি মেমক যে মেম আজি আমি চাৰ্টিফিকেট ল'ব আহিছিলোঁ তো আমাক নিদিলে তেতিয়া মেমে কৈছে মোৰ লগত তাৰপিছত মেমৰ লগত গ'লোঁ যোৱাৰ পিছতে আমাক দিলে আৰু এখন ফৰ্ম ফিল আপ কৰিব লাগে তো এইখন ফৰ্ম ফিল আপ কৰি আমি দি থৈ আহিছোঁ আৰু চাৰ্টিফিকেটখন ল'বৰ কাৰণে আমি এদিন আহিব লাগিব সেইটো পিছত হ'ব আৰু পিছত আমি এনেকৈ লগ পাওঁ নে নাই সেইটো নাজানো আমি 7 ইডিয়েটছ হয় अरे हाँ भाई हाँ আমি 7 ইডিয়েটছ হয় 7 ইডিয়েটছৰ আমি 5জন আছোঁ বাকী 2জন আজি অহা নাই এবচেণ্ট আছে তো এতিয়া আমি চবে ঘৰত যাওঁ আৰু তো ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব টাটা